হেল্ল' ভিউৱাৰ্ছ ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, মোৰো ভালেই। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ চাদৰত দহি বটা ভিডিঅ' বা টোপ গঠা ভিডিঅ'। তো মই ভিডিঅ'টোত আপোনালোকক এইটো যে দেখাবলৈ চেষ্টা কৰিছোঁ যে চাদৰত দহি কেনেকৈ বটা হয়। তো ভিডিঅ'লৈ শেষলৈ চাবলৈ বুলি আশা ৰাখিছোঁ। বলকটো ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব ভিডিঅ' আৰম্ভ কৰাৰ আগত কৈ দিওঁ, যদি ভিডিঅ'টো ভাল পাইছে তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব দিবলৈ নাপাহৰিব। ফাৰ্ষ্টতে বেজিটোত সূতাডাল লগাই লৈছোঁ। তাৰপিছত চাদৰখনত এনেকৈ সোমাই লৈ 3টা গাঁঠি লগাই দিম। ইয়াতে এনেকৈ 3টা গাঁঠি লগাই দিছোঁ যাতে গাঁঠিকেইটা খুলি নাহে। তাৰপিছত যিটো সৰু থাকে সেইটো এক চাইডত থ'ব আৰু বেজিৰ সূতাটো এক চাইডত থ'ব। মই এই দোকানৰ পৰা 7 সূতা কিনি আনিছোঁ। মোৰ চাদৰখনৰ কালাৰটো পটিটোৰ নীলা আছিলে, সেইবাবে মই নীলা লৈছোঁ। পিংকো আছিলে, যদি আপোনালোকে পিংক বিচাৰে পিংক ল'ব। আপোনালোকৰ যিটো কালাৰ চাদৰৰ লগত শ্বুট কৰে সেইটো লৈ ল'ব। তাৰপিছত মই এইটোৰ সমানকৈ লৈ লৈছোঁ। তাৰপিছত এনেকৈ 3টা গাঁঠি দি দিব, টাইটকৈ দিব। চাব এইটো গাঁঠিয়ে মানে মেইন গাঁঠি হয়, এইটো যদি ঢিলা হয় তে সূতাবিলাক আমাৰ ওলাই আহিব পাৰে। চ' গাঁঠিটো দিওঁতে টাইটকৈ গাঁঠিটো দি দিব। তাৰপিছত বেজিটো সেইখন হাতত থৈ এইফালে সূতাডাল লৈ আহিব। আহি সূতাখিনিৰ তলেৰে বেজিটো সোমাই দিব। আৰু অকণমান তলত এনেকৈ গাঁঠি লগাই দিব। এনেকৈ 2টা গাঁঠি দি দিব, তেতিয়া টাইট হ'ব আৰু সহজে খুলি নাহে। আমি যদি ইয়াতে কাটি দিওঁ তে সূতাডাল ওলাই থাকিব, সেইবাবে আমি ভিতৰৰে সোমাই কিনে ওলাই আনিম। তাৰপিছত বাকীকেইটাৰ সমানতে এনেকৈ সূতাটো কাটি দিম। এয়া আমাৰ ৰেডি হৈ গ'ল। চাওক সূতাকেইটা।